হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোক? আশা কৰোঁ সকলোৱে খবৰ ভালেই নিশ্চয়। চ' মই স্বাগতম জনাইছোঁ মোৰ জোন ভাই চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। আৰু আপোনালোকে চাইছে মোৰ চেনেল জোন ভাই। চ' হে ফ্ৰেণ্ডছ, মই গৈ আছোঁ আপোনালোকৰ লগত লৈ জোনবিল মেলা চাব। আজি হৈছে অন্তিম দিন আৰু আজি হৈছে শনিবাৰ অন্তিম দিন। আজি গৈ আছোঁ কি কি পোৱা সকলোৱে চাব। ভিডিঅ'টো আপোনালোকে এনজয় কৰিব। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান Same instant में कोई है सभी सभी हरे तो दोनों को बोला আমাৰ মামা কিন্তু বেলেগ আহি মাৰিছে কিন্তু দেই মানিব লাগিব মামা হাঁহিটো মানিব লাগিব এটা দি দে না পুৰা একদম পুৰা গৈ থকা হৈছে বৰ্তমান বিকাশে দেখিলে ভিডিঅ'টো ব'লা এইটো চিষ্টেম বেলেগ পুৰা গাহৰি আৰু এসা গল্লা 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 মিলাম তোমাৰ বিয়াত আৰু আমি বৰ্তমান পৰা চকৰি উঠিব গৈছো ন চকৰি নে চকৰি মে এই চকৰিত উঠিম আমি পুৰা একদম জগ 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 ৰেলগাড়ী যায় বাকীখিনি কি জানো ক'ত উঠিম ক'ত ক'ত মজা উঠিম আমি তাত
যাওঁগে এইটো নুঠো মই আৰু এইফালে যাওক কিমান ধুনীয়াকৈ উঠিছে কোনখনত এইটোত এই বুঢ়া আমি এইটো উঠিম এইটো এইটো টিকেট দিবচোন টিকেট কিমানকৈ বাইদেউ 70 হ'ব 70 উঠি যাওঁ কেইটা ৰাউণ্ড হ'ব বাইদেউ আমি টিকেট পুৰা কাটি এৰি এতিয়া মানে উঠিব লাগে ভয় লাগে আৰু পুৰা এনেকৈ শাৰী পাতি আছে ভিডিঅ' কৰিবা এই উঠিম ইয়াত আচৰিত মানিছো টানিলেও গৈছে যেতিয়া পুৰা লাইন পাতি আছে পুৰা এক্সাইটেড হৈ আছে দুজন আমি দুজন পুৰা এক্সাইটেড ব্ৰো পুৰা এক্সাইটেড বাই বাই পুৰা এক্সাইটেড হৈ আছো কেনেকুৱা ব্ৰো Oh my god! এইফালে জাগা আৰু দি আছে এই কৰণত এই ছোৱালীজনী ন ঐ আহি যা কাম কৰণ এই কৰণ কেনেকুৱা বে ভয় লাগিছে নেকি আমি ভয় নাখাওঁ আমি ল'ৰা মানুহ আমি ভয় নাখাওঁ কেতিয়াও সেইটোহে ফাটা চাহ উঠি আহিছো মজা এই আজাক মানে পুৰা কি কম ইমান ওপৰত উঠিছো প্ৰথমবাৰ উঠিছো কিন্তু এতিয়া ভয় খোৱা নাই আমি ভয় নাখাওঁ মানে কি কম প্ৰথমবাৰ উঠিছো ভয় লগা নাই ল'ৰা হয় কেনেকুৱা সঁচা কথা যিটো অলপ ভয় লাগিছে এইফালে যোৱা ভয়ত কেনেকৈ আছে কৰণত আমাৰ তলত আছে যোৱা তলত অ' মাই গড জোনবিন কি অদ্ভুত বস্তু মজা কেমেৰা ধৰিব পৰা নাযাব চৰি মই একদম কেমেৰা কৰিব নোৱাৰিম যিহেতু বহুত ভয় লাগি আছে বৰ্তমান বহুত ভয় লাগিছে তো কেমেৰা কৰিব নোৱাৰিম একদম চৰি মানে বাই বাই পাছক লগ পাই আছো দেই পাছক লগ পাই আছো কেমেৰা ফোকাছ ইমান ভাল নহয় কেনেকুৱা লাগিল ফিলিংছ হয় ভাই কেনেকুৱা কেনেকুৱা লাগিছে নামোতে ভয় লাগিছে নাই পুৰা মজা লাগিল কিন্তু দেই পুৰা মজা
So friends, আমি উঠিলো পুৰা জোচ আৰু মানে এক নম্বৰ কথা যিবিলাকে ভয় খায় ত' সিহঁতে উঠিব নালাগে মানে বহুত ভয় লাগে ত' আমি নিজৰ মনটো বনাইছোঁ ন মানে সেই গতিকে মানে উঠিব পাৰিছোঁ মানে কম পুষ্পা আৰু বৰ্তমান আমি আহিছোঁ নগাঁও চাৰ হাউচ কিবা এটা খাম বুলি ভাবিছোঁ নেকি কি ভাবা খোৱাটো কি হ'ব হয় নেকি চ' সেই ফ্ৰেণ্ডছ মই যিহেতু বাবা ভক্ত ন তো সেই গতিকে বাবা লিংগ ল'লোঁ আৰু এইফালে বাবা মূৰ্তি লৈছোঁ পুৰা মানুহ চাওক মানুহ আমাৰ অধিৱেশনত হেৰি খুলিছিল হোটেল খুলিছিল নাম দিছিল খুলিছিল লছ হ'ল ফ্লপ মাৰিলে মামাই মানে ভাতৰবিলাক উলিয়াই দিলে মায়ে কৈছে চাহকে লওঁ মায়ে চাহত লাগিলে মামাহঁতে ভাত চাহ উলিয়াই দিলে ত' মই যোনে মোৰ জোনবাই খাবলৈ গৈ আছোঁ হাফ প্লেট কিমান হ'ব 150 কোনে পায় আৰু দেই আমি পূৰা এক চাও খাই আছোঁ আৰু এইফালে পূৰা চিকেন চাও খাব চ' ফ্ৰেণ্ডছ ইয়াত এটা এনেকুৱা ইলিগেল হৈছে আমাৰ খোৱাত ইয়াত চিকেন চাও খাইছে আৰু আমি কি চাও খাইছোঁ কণী আমি তিনিটা এক চাও খাইছোঁ এইফালে পূৰা চিকেন মাৰিছে চিকেন এনেকুৱা ইলিগেল হয় নেকি বাৰু কম বহুত বেয়া লাগিছে চ' ফ্ৰেণ্ডছ ফাইনেলি পূৰা একদম চ' হে ফ্ৰেণ্ডছ আমাৰ বৰ্তমান মেলা চেলা হৈ গ'ল আৰু বৰ্তমান ঘৰ যামগৈ যিহেতু ৰাতি হৈ গ'ল ন দিনতে আহিছিলোঁ তেন্তে আজিলৈ ইমানতে এৰিলোঁ টাটা বাই বাই গুড বাই